বৰষুণ জাকে তোমাকে মনত পেলায়। আকাশৰ পৰা নামি অহা বৰষুণ জাকে যেতিয়া মাটিৰ ঠিকনা বিচাৰি আহে, অনুভৱ কৰোঁ বৰষুণৰ ঠিকনা মাটিতেই সমাপ্ত। সেই বৰষুণ জাকত কিমান আশা, কিমানৰ শান্তিৰ চকুলো। এজাক বৰষুণৰ মাজেৰে বলা বতাহে যেতিয়া মোক স্পৰ্শ কৰে, নিজকে জীৱনৰ নায়িকা ৰূপত বিচাৰে। সেই বৰষুণ জাকে আন এজাক বৰষুণলৈ মনত পেলায়, যি জাক বৰষুণ সাক্ষী আছিল তোমাক এৰি থৈ অহাৰ। সাক্ষী আছিল মোৰ আধৰুৱা আশাৰ। আজিৰ বৰষুণ আগতকৈ ব্যতিক্ৰম নহয়। বৰষুণ জাকৰ মাজেৰে ভাহি অহা বতাহত মই তোমাক বিচাৰি পাওঁ। নাজানো সেই বতাহ জাকৰ ঠিকনা ক'ত। অনুভৱ কৰিছো সেই সীমাৰ কথা, য'ত তোমাৰ বাবে মোৰ প্ৰেম শেষ হয়। এনেকুৱাও লাগে যে সেই বতাহ জাকেও নিবিচাৰে যে তুমি মোৰ জীৱনৰ পৰা আঁতৰি যোৱা। সেই বৰষুণৰ বতাহে তোমাৰ অস্তিত্ব সদায় মোৰ হৃদয়ত ৰাখিব। গছ কেইজোপায়ো যেন মোক সান্তনা দিয়ে। বৰষুণ জাকত ইমানো অৰ্থ আছে যে সদায় বৰষুণ বুলিলে মৌন হৈ পৰোঁ। এজাক বৰষুণে যেতিয়া কৈ যায় সকলোৰে চিন্তাৰ শেষ কোনো এটা সীমাত শেষ হয়, তোমাৰ শেষ হোৱা পৰিধি মাথো তোমাৰ প্ৰিয়জন।